যেতিয়া তুমি মোৰ জীৱনত আছিলা তেতিয়াও সূৰ্য উদয় হৈছিল, তেতিয়াও ৰাতিপুৱা আহিছিল। ৰাতিপুৱা গৈ গৈ দুপৰীয়া হৈছিল, দুপৰীয়া গৈ গৈ আবেলি হৈছিল আৰু লাহে লাহে বেলি ডুবি ৰাতি হৈছিল। কিন্তু এতিয়া আৰু তুমি মোৰ জীৱনত নাই। তথাপিওতো আগৰ দৰেই সূৰ্য উদয় হৈ ৰাতিপুৱাই, আজিও দুপৰীয়া হয়, আজিও দুপৰীয়া গৈ গৈ আবেলি হয় আৰু আজিও সেই আগৰ দৰেই লাহে লাহে বেলি ডুবি ৰাতি হয়। তুমি মোৰ লগত থকা দিনবোৰ আৰু আজিৰ দিনবোৰৰ মাজত একো পৰিৱৰ্তন নাই, সকলো আগৰ দৰেই আছে। কিন্তু সঁচা কথা ক'বলৈ গ'লে সেই আগৰ দৰে যেনেকৈ তোমাৰ লগত কথা পাতি হাঁহি ধেমালি কৰিছিলোঁ, তেনেকুৱা হাঁহি ধেমালি কৰিবলৈ আৰু কোনো নাই। আগতে তোমাৰ লগত কথা পাতি হাঁহিছিলোঁ, কিন্তু আজি তোমাৰ কথা ভাবি মই কান্দিবলগীয়া হৈছোঁ। আগতে তোমাক জান, বেবী, সোনা বুলি মাতিছিলোঁ, কিন্তু আজি জান, বেবী, সোনা বুলিবলৈ কোনো নাই। আগতে ৰাতি তোমাৰ লগত কথা পাতি পাতি কেতিয়া শুই পৰিছিলোঁ গমেই পোৱা নাছিলোঁ, আৰু আজি টোপনি একেবাৰেই নাইকিয়া হ'ল। টোপনি যাবলগীয়া হ'লে স্লিপিং টেবলেট খাবলগীয়া হৈছে মোৰ। এয়াই তুমি মোৰ জীৱনত থকা আৰু নথকাৰ পাৰ্থক্য।